বন্ধুসকল, আজি আপোনালোকক দেখুৱাম PM কিষাণ নিধিত আপোনালোকে কেনেকৈ আবেদন জনাব পাৰে। আপোনালোকে নিশ্চয় জানে যে PM কিষাণ নিধি এটা আঁচনি, এইটো আঁচনিৰ জৰিয়তে আমাৰ কৃষকসকলক চৰকাৰে, ভাৰত চৰকাৰে প্ৰত্যেকটো বছৰত ৬,০০০ টকাকৈ দি আছে। ইতিমধ্যে এনৰোল কৰাসকলে কেইবাটাও কিস্তি পাইছে, আৰু আপুনি যদি এনৰোল হোৱা নাই এতিয়া আপুনি অনলাইন যোগে এনৰোল হ'ব পাৰে। আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ইউটিউব মিত্ৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মই আপোনালোকক দেখুৱাম কেনেকৈ এইটো ৱেবছাইটত গৈ আপুনি এপ্লিকেশ্যন দিব পাৰে। ইয়াৰ বাবে প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ পৰা গুগল ক্ৰম অপেন কৰি ল'ব। তাত লিখিব PM কিষাণ। এয়া চাওক, প্ৰথম ৰিজাল্টতে আহিছে PM কিষাণ সন্মান নিধি। আপুনি প্ৰথম ৰিজাল্টটোতে ক্লিক কৰক। ক্লিক কৰাৰ পিছত এয়া চাওক, ইয়াত আছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ক্লিক দিব। ক্লিক দিয়াৰ পিছত এইটো অফিচিয়েল ৱেবছাইট অপেন হৈছে। ইয়াতে আপুনি আপোনাৰ আধাৰ নম্বৰ দিব, লগতে ইমেজটোৱে সোঁফালে দিয়া আছে আখৰ কেইটা, এইকেইটা বক্সত টাইপ কৰিব ইমেজ কোডটো। টাইপ কৰি পিছত ক্লিক কৰিব, ক্লিক হেয়াৰ টু কণ্টিনিউ। ইয়াত লিখা আছে ৰেকৰ্ড নট ফাউণ্ড। আপুনি তলত লিখা আছে যে ৰেকৰ্ড নট ফাউণ্ড উইথ গিভেন ডিটেইলছ। আপুনি আপোনাৰ ডিটেইলছ পোৱা নাই, আপুনি কি নতুন হিচাপে ৰেজিষ্টাৰ কৰিব নেকি? য়েছত ক্লিক দিব, দিলে এনেকুৱা অলপ সময় যাব। এখন ফৰ্ম অপেন হৈছে। এই ফৰ্মখনত আপুনি আপোনাৰ ষ্টেট চিলেক্ট কৰিব। ষ্টেট চিলেক্ট কৰি অলপ সময় ৰখিব, কাৰণ ৱেবছাইটৰ ডাটাখিনি আহোঁতে টাইম লাগে। ইয়াৰ পিছত ডিষ্ট্ৰিক্টত ক্লিক দিব। ইয়াৰ আপোনাৰ ষ্টেটৰ ডিষ্ট্ৰিক্টকেইখন আহি গৈছে। ইয়াৰ পিছত আপুনি ছাব ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। ইয়াৰ পিছত ব্লক চিলেক্ট কৰিব, ব্লক মানে ডেভেলপমেণ্ট ব্লক। ইয়াৰ পিছত এইটো ব্লকৰ আণ্ডাৰত থকা গাঁও, আপুনি কোনখন গাঁৱৰ হয় সেই গাঁওখন চিলেক্ট কৰিব। ঠিক আছে। ইয়াৰ পিছত ফাৰ্মাৰ নাম, মানে কৃষকজনৰ নাম লিখিব, আপোনাৰ সম্পূৰ্ণ নাম লিখিব, আৰু নামটো আধাৰ কাৰ্ডত যেনেকুৱা আছে তেনেকুৱাই লিখিব। জেণ্ডাৰ চিলেক্ট কৰিব, আপুনি কোনটো কেটেগৰীৰ সেইটো চিলেক্ট কৰিলে। ইয়াৰ পিছত ফাৰ্মাৰ টাইপ, কোনটো কেটেগৰীৰ পৰা লিখিব। ইয়াৰ পিছত এইখিনি অট'মেটিক হেৰি হৈ আছে, টাইপ অফ ID আধাৰ কাৰ্ড আৰু বাকীখিনি ঠিকে আছে। ইয়াৰ পিছত আপুনি বেংকৰ IFS কোড, আপোনাৰ বেংকৰ একাউণ্ট যিটো ব্ৰাঞ্চৰ IFS কোড সেইটো টাইপ কৰিব। ইয়াৰ পিছত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ টাইপ কৰিব। ইয়াত চাওক কনচেণ্ট গিভেন, ছাবমিট ফৰ আধাৰ অথেণ্টিকেশ্যন, ইয়াতে এইটো ক্লিক কৰিব, এইটো বাটনত, কাৰণ আপোনাৰ আধাৰ ডাটাটো ঠিকে আছে নাই সেইটো। ইয়াৰ পিছত ইয়াতে আপোনাৰ এইটো ক্লিক দিয়াৰ লগতে বেংক চিলেক্ট আহিল। বেংক চিলেক্ট কৰাৰ পিছত আপুনি আধাৰৰ কনচেণ্টত ক্লিক দিব। দিয়াৰ পিছত চাব ইয়াত আহিছে ইয়ৰ আধাৰ অথেণ্টিকেশ্যন ছাকচেছফুলি, মানে আধাৰ কাৰ্ডখন ঠিকেই আছে বুলি, মানে আপুনি দিয়া ডাটা আৰু আধাৰ কাৰ্ডৰ ডাটাৰ লগত মিল আছে বুলি কৈছে। ইয়াৰ পিছত আপুনি নেক্সট, ইয়াতে এড বাটন, ইয়াত আপোনাৰ ফাদাৰ নেম টাইপ কৰিলে এড বাটন, এইটোত ক্লিক দিব। এইখিনি মাজতে এৰি গৈছিল, মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ আৰু ফাদাৰ নেম, এই তিনিটা দিব। দিয়াৰ পিছত এইটো চাওক ৰাইট চাইডত সৰুকৈ এড বাটন লিখা আছে, এড বাটনত ক্লিক দিব। এড বাটনত ক্লিক দিয়াৰ অলপ সময় ৰখিব। ইয়াত এখন কেইবাটাও ঘৰ আহিছে, তাত প্ৰথমটো হ'ল পাট্টা নম্বৰ, আৰু পাট্টাটো আপুনি ওপৰত চাব ইয়াত ছিংগল আৰু জইণ্ট আছে। আপুনি যদি ছিংগল পাট্টাদাৰ হয়
নহ'লে ছিংগল হেৰি দিব, নহ'লে জইণ্ট পাট্টা হ'লে লিখি দিব জইণ্ট হেৰি চিলেক্ট কৰিব, দাগ আৰু পাট্টা নম্বৰ দিব আৰু এৰিয়াটো কিমান হেক্টৰ মাটি হয় সেইখিনি লিখি দিব। মই 3 দিছোঁ। এতিয়া ইয়াৰ পিছত আকৌ ইয়াত তলত সৰুকৈ এড বাটন এটা আছে, এইটোত ক্লিক দিব। এড বাটনটোত ক্লিক দিয়ক, অলপ সময় ৰখিব। আকৌ ইয়াত আহিছে, এইফালে কনচেণ্টটো লিখা আছে, ছাবমিট ক্লিক দিলোঁ, এয়া ছাবমিট হৈ গ'ল। এইখিনি ছাবমিট হোৱাৰ পিছত আপুনি আকৌ ফাৰ্মাৰ্ছ কৰ্ণাৰত গৈ আপোনাৰ ষ্টেটাছটো চাব পাৰিব। সেইখিনি তাত আপুনি বেংক একাউণ্ট নম্বৰ দি বা আধাৰ নম্বৰ দি পেলাই চাব পাৰিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।